হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। সংগীসকল, বহুদিন আপোনালোকক মই ৰেচিপি দিয়া নাই। আজি মই আপোনালোকলৈ এখন সুন্দৰ ৰেচিপি চাটনি বনাই দিম। সেয়ে আপোনালোকক মই লৈ যাব খুজিছোঁ। সেই চাটনিখনৰ বাবে কি কি বস্তু মই তৈয়াৰ কৰি লৈছোঁ, আহকচোন তেনেহ'লে পলম নকৰোঁ, মোৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। পাতলকৈ মই এনেকৈ থৈ দিছোঁ, কিয়নো পানীখিনি ভালকৈ টুক যাওক, তেতিয়া আমি সুবিধা হ'ব আমাৰ বনাবলৈ। পানীখিনি টুক যাবলৈ দিছোঁ মই এতিয়া। সংগীসকল দেখিছে, এই মই চাটনিৰ কাৰণে কি কি লৈছোঁ। অকণমান আদা লৈছোঁ, কেইফুটমান নহৰু লৈছোঁ, 4টা মই শুকান জলকীয়া লৈছোঁ। যদি আপোনালোকে জ্বলাটো বেছি খায় তেনেহ'লে আপোনালোকে কেঁচা জলকীয়াও চাটনিত মিলাই পিছত খাব পাৰিব বাৰু। আৰু এই কেইটামান মই কালজিৰা লৈছোঁ। কালজিৰা ইয়াৰ লগত দিলে খুব ধুনীয়া লাগে খাই, আৰু ইমানখিনি কালজিৰাটো অকণমান বেছি হ'লে ভাল লাগিব খাই। দি পেলাই আমি লেৰেলাই ল'ব লাগিব। এতিয়া দেখিছে মই দি আছোঁ এটা এটাকৈ ধুনীয়াকৈ। এইটো অলপ লেৰেলিছে, এইটো লুটিয়াই দিম। এইটো অলপ লেৰেলিছে, এতিয়া থেপাত জুকি দিলেও একো নহয়। আৰু আছে সেইকেইটাৰে থেপাত দিম, ধুনীয়াকৈ লেৰেলাই ল'ম। এতিয়া হোৱা নাই লেৰেলিছে আৰু অলপ সময় আৰু এনেকৈ শুকাব লাগিব, ধুনীয়াকৈ লৈ দিব লাগিব। ইয়াত আপোনালোকে তেল নিদিব দেই, মই শুকান দিছোঁ। অকণমান সময় লাগিব আৰু এটা আগতো ভাজি ল'ব পাৰিব। তেল দিয়াৰ লগে লগে নহৰু কেইফুট দি দিম। আদাকণ চকল চকলকৈ অকণমান গৰম হ'বলৈ দিম। এতিয়া আমি ধুনীয়াকৈ পিচিম গোটেইখিনি একেলগে। এইখিনি আপোনালোকে মিক্সিত নিপিচিব, কিন্তু
মিক্সিত পিচিলে পানী দিব লাগিব যে খাবলৈ বেয়া হ'ব, শুকান শুকান হ'ব লাগে চাটনিখন, সেইকাৰণে এনেকৈ পটাত পিচি ল'ব। আন্দাজ অনুসৰি মই এইখিনি নিমখ দিছোঁ। এতিয়া আকৌ পিচি দিম ধুনীয়াকৈ নিমখ কৰি। সংগীসকল, আপোনালোকৰ চাটনি খুব ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল, দেখিছে? চাওঁ অকণমান কেনেকুৱা হৈছে। খুব ধুনীয়া হৈছে। মই এইটো খাই চাই পাইছোঁ আগতে, সেইকাৰণে মই আপোনালোকলৈ আগবঢ়ালোঁ এই চাটনিখন। আপোনালোকে খাব। দেখিছে আপোনালোকে মই তেল মছলা একো দিয়া নাই, গতিকে সকলো মানুহে খাব পাৰিব এই চাটনিটো। ধুনীয়াকৈ দালি ভাত বনাই ল'ব, একো নাথাকিলে এনেকৈ চাটনিখন বনাই ল'ব, খুব ধুনীয়াকৈ খাব। আৰু লগতে সংগীসকল, এই ৰঙালাও আগৰ চাটনিটো খালে আপোনালোকৰ স্মৰণ শক্তিও বাঢ়িব, কিন্তু বহুতখিনি ৰোগ আপোনালোকৰ ভালো হ'ব আৰু খায়ো ইমান ধুনীয়া টেষ্ট। আপোনালোকে খাই যাব এবাৰ আৰু বোলে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেনেহ'লে আজিলৈ সংগীসকল মই আপোনালোকৰ ভিডিঅ'টো ইয়ালৈকে আদায় কৰিম। বাই।